Hey guys, good morning and welcome back to my Polas vlog. Hello family members and welcome back to my channel and first of all don't forget to subscribe. So guys, see, ভেলা পুজি পুৰি দিব যাই আছো মন্দিৰত ফাৰ্ষ্ট ইবাৰ তখন মই প্ৰসাদ লৈ লৈছো আৰু মই এনেকৈ চাৰে তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৌৰৱ তই নাজানে কি হেই তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি দুয়োটাই ভাই মন্দিৰলৈ যাবলৈ ওলালোঁ ভেলা পুজি পুৰাই দিবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বৰ্তমান বাজিল 9:30 7:30 উঠছোঁ 8 বজাত গা ধুইছোঁ চাহ খাই কেনে 9:30 ওলাইছোঁ। তো বলক ভেলা পুজি পুৰাই দিওঁ। এই গাইছ আমাৰ কাৰণে জিৰাই আছে। এই নাজানে কি ওস্তাদৰ খবৰ লৈ থাকা তই। চ' গাইছ মই মন্দিৰ আহি পালোঁ। এতিয়া আছে ভেলা পুজিটো এইটো ভেলা পুজি পুৰাই দিব লাগিব এইবাৰ। তো বলক সকলোৱে মিলি ভেলা পুজিটো পুৰাই দিওঁ। চ' গাইছ একদম ৰাতিপুৱা হয়নে যেন 9টা বাজিল। এই প্ৰণৱ কেনে ঠাণ্ডা তে সকলোৱে ৰাইজে মিলি পুৰি দিব লাগে ভেলাঘৰটো। চৌকাত সেৱা চেক কৰি এইবাৰ একেবাৰে অনুসৰণ কৰিব আমাৰ সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত ধনঞ্জয় আছে। তাৰপিছতে গাঁৱৰ সভাপতি শ্ৰীযুত প্ৰচণ্ড ঠাকুৰীয়া আমাৰ এই গাইছ মেজি জ্বলাম এইবাৰ। বলক সকলো ৰাইজে মেজি জ্বলাই দিওঁ। আমাৰ এই মেজিৰ দ্বাৰা উন্মোচন কৰিব সন্মানীয় শ্ৰীযুত ধনঞ্জয় আছে আৰু তেখেতক পৰম শ্ৰদ্ধাৰ সৰুবাৰী ব্লকৰ সভাপতি সম্পাদক কাৰ্যৰ দিশে নিশ্চয় আগবাঢ়ি যাম আৰু তাৰ আগমুহূৰ্তত মই আপোনালোক প্ৰতিজনকে ভগাই অনুৰোধ জনাইছোঁ আগন্তুক দিনবোৰ যেন প্ৰত্যেকৰে সুখময় হয়, সুখ আনন্দত পিঠা কাটিব এইবাৰ এটাই হৰিবল। এতিয়া ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী মতে মেজিক অগ্নিসংযোগ আৰু অগ্নিসংযোগ কৰিব আমাৰ গাঁৱৰ সভাপতি মাননীয়। চব গাইছে এইবাৰ কি হৈছে জানেনে মানে ফাৰ্ষ্ট না এইবাৰ সেইকাৰণে আৰু অলপ নিয়মটো বেছি কৰি হয়। একো নাই সকলোৱে মিলি ভেলাঘৰটো জ্বলাওঁ বলক।
ধোঁৱা ল ধোঁৱা খা ধোঁৱা খাই পেটত সোমাই ল সকলো ৰাইজত যাতে এই ভেলাপুজি যিখিনি দিয়ে পাপ চাপ চব কাটি দিয়ে সেইটোৱে মই কামনা কৰোঁ ওম নমঃ স্বাহা চৌকাছ গাঁৱৰে সৰু চলি মাহে মানে ভেলাঘৰ এটা বনাইছিল সেইটো মানে কোনোবা আহিহেঁতেন পুৰাই দি গৈছিল সেইকাৰণে আমি ইমান কষ্ট কৰিব লগা হ'ল এই ভেলাঘৰটোৰ কাৰণে এইটো ভেলাঘৰ বনালোঁ তো বলক ভিডিঅ'টো চাই থাকক শেষলৈকে বাবান হৈছে দুইবাৰ 70টা হ'ল 70 সো গাইছ এবাৰ এই ভেলাঘৰটো পুৰাই দিম এইটোহে আচল ভেলাঘৰ এই ভেলাঘৰ পুৰাই দিবি য়েছ এইটোহে আচল ভেলাঘৰ এইটো আমাৰটো কালি কষ্টকে বানালো আজি পুৰা যাব সো গাইছ ভেলাঘৰ পুৰাই দি দিলো তো গাইছ চাহ দিছে চাহ খাই আছো মহা আছে হয় আটা আছে সব চাহ খাই আছে সো গাইস পুজি সুজি জ্বলা হৈ গেল এবাৰ খালি খানা আছে খাওয়ার পিছত আর সো গাইস এর পৰা ঘৰত যায় তেন আৰু ৰাণীঘাট যাম তো আপোনালোকে লাষ্টক লাইন চাব কাৰণে ভিডিঅ'টো পুৰা মজাদাৰ হ'বলৈ গৈ আছে স্কিপ নকৰাৰ কাৰণে চাই থাকিব একেবাৰে মজাদাৰ হ'বলৈ গৈ আছে ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভেলাপুজি জ্বলোৱা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ফ'ল' ছাবস্ক্ৰাইব কৰি দিব জয় অসম।